সেইকাৰণে যথেষ্ট প্ৰব্লেম হৈছে মনিটাইজেশ্যনৰ পৰা লৈ পেলাই গোটেইখিনি ক্ষেত্ৰতে আৰু মেইন কথা হ'ল আৰু লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ সো নমস্কাৰ বন্ধুসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DKP আছাম অফিচিয়েল আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্ত নেফানীত আৰু দেখিব পাৰিছোঁ কিমান ধুনীয়া পৰিৱেশৰ মাজত আজি আমি আছোঁ আৰু আজি ইমান ধুনীয়া পৰিৱেশৰ মাজতো আছোঁৱে তাৰ লগত আজি আমাৰ ধনচিৰি ইউটিউব মিটআপ ধনচিৰি মিটআপত বহুত ভাল লাগিছে আৰু আপোনালোকে মৰম পাই থাকিলে বহুত কৈছে এনেকৈ আৰু আগলৈ যাব পাৰিম আৰু এক্সাইটমেণ্টটো দেখিছে যে বহুত এক্সাইটমেণ্ট কৈছোঁ নহয় আৰু এইপিনে আমাৰ আছে অনিমেশ দা কেনেকুৱা লাগিছে যিহেতু আজি আমি ইমান ধুনীয়া পৰিৱেশৰ মাজত আহি পাই গৈছোঁ পুৰা মজা ভাল লাগিছে ন এবাৰ আহিলে বহুত মজা লাগিছে আকৌ আহিবা নাই এবছৰ পিছত চিয়ৰ এবছৰ নালাগে এবছৰ সোনকালে পাতিম কোৱাৰ্টাৰলি পাতিম 4 মাহৰ পিছতে পাতিম হয় নাই অনিমেশ দা এইপিনে ধুনীয়া ধুনীয়া পাথৰ বিচৰা সন্ধানত লাগি আছে আৰু দেখিব পাৰিছে অনিমেশ দাৰ ঘৰ একৰীয়া আছে সেইবাবে এক বটলে সৰু পাথৰ লৈ লৈছা নেকি এয়া দেখিব পাৰিছে এইটো কি পাথৰ কৈ দিয়াচোন তুমি এইটো ডাঙৰ পাথৰ এটা আছিলে তাতে সৰু পাথৰবোৰ লাগি গৈছে আৰু সময়ত প্ৰেছাৰ এইবোৰ চব নেচাৰৰ কাম হয় নাই নেচাৰে কি কৰিব পাৰে কি কৰিব নোৱাৰে আমি যোনে কৰিব লাগে সেইকেইটা নেচাৰে কৰিব পাৰে হয় নাই আমাতকৈ বহুত শক্তি বেছি হয় এইপিনে আমাৰ দিব্য কিবা কিবি অলপ ভাবি আছে কি এয়া দেখিব পাৰিছে এলগিবোৰ ইয়াত আছে কি কৰিম ভাবিছে এইকেইটা এলগিকেইটাৰ লগত তাকে ইউটিউবত ভিডিঅ' এটা দেখিছিলোঁ বায়'ডিজেল বনোৱা তাকে বোলো ইমানেই এলগি আছে হয় তালৈকে কমেও 3 লিটাৰমান ওলাই যাব বেছি ওলাব চাগে সেইখিনি মানে গাড়ীত ভৰাই তুমি যে 3 লিটাৰ যে ওলাম বুলি কৈছা কেমিকেলত খৰচ কিমান হ'ব তোমাৰ এইটো কোৱাচোন কেমিকেলত ইমান খৰচ নহ'ব মোটামুটি 100 টকামান খৰচ হ'ব মানে 200 টকা এটা লাভতে থাকিম আৰু লাভ থাকে এতিয়া বিজনেছ কৰিব পাৰি আৰু বহুত কম ওলাব না পুৰা নদীখনো বহুত ডাঙৰ ন এতিয়া নদীখনত যদি আমি ডেইলি এটা হাজিৰা লগাওঁ 300 টকা পৰিব বা 300 পৰিব কষ্ট আছে আৰু এবাৰ মোটা ষ্টাৰ্ট কৰাৰ পিছত নদী বিচাৰি হাঁহি দিব লাগিব এইটোতো পিছত টেক্স লাগিব সেইটোতো টেক্স লাগিব পিছত আমাৰ দাদা বন্ধুসকল সকলোৱে আহি গ'ল আৰু দেখিব পাৰে যে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে এয়া চব সকলোৱে এইপিনে ভাত ৰন্ধা ৰন্ধি কৰি আছে আৰু এইপিনে আমাৰ ইউটিউবৰ বেনাৰ এইপিনে লগাই আছে ৰছী পোৱা নাই ৰছী পালা নাই পালা দেখিব পাৰিছে চবে কাম কৰি আমাৰ এইপিনে দুলেশ্বৰ নে কি নাম আছিলে তোমাৰ ভূপন বৰ্ম আৰু এইপিনে আমাৰ অনিমেশ দা আৰু এইপিনে আমাৰ ধৰ্মেশ্বৰ দা এয়া এইপিনে আকাশ ব্লক এইপিনে আমাৰ ট্ৰাভেল উইথ দিব্য আৰু এইপিনে আমাৰ 40 কেজি গাহৰি খোৱা মানুহ আমাৰ মধুজি অফিচিয়েল আৰু এইপিনে উদ্ধৱ ব্লগছ আৰু এইপিনে কপিল ক্ৰিয়েশ্যন নে কি নাম আছিলে কপিল ইয়ে ৰচুন গুচাই আছে আজি লোকেল মুৰ্গী হ'ব হয় নাই লোকেল মুৰ্গী হ'ব আজি ব্ৰইলাৰ মাংস খোৱা হ'ব এয়া দেখিব পাৰিছে ইমানটোৱে ব্ৰইলাৰ মাংস বেছিকৈ নাখাওঁ এইটো মানে আৰু লৈ আনিছে আমাৰ মাংস অলপ এইটো এনেই পুৰি খাম ইপিনে হয় নাই এক পিচ লোৱা মোৰ ফালৰ পৰা টেষ্টি নে মজা পূৰ্ণ সফল হোৱা আমাৰ অনিমেশ দাক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অনিমেশ সেন জাৰ্ণি বুলি ক'বলৈ গ'লে ইউটিউবটো কৰিম বুলি কৰা নাছিলোঁ আমি মানে আমাৰ পুখুৰী পাৰতে এটা ভিডিঅ' বনাইছিলোঁ পটককৈ ডিলিট হৈ তো তেতিয়া মানে মোৰ খুৰা এজনে কৈছিলে যে তেনেকৈ ভিডিঅ' বনাই ইউটিউবত দিব পাৰি পইচা আৰ্নিং কৰিব পাৰি কিন্তু পইচাৰ কথা ভবা নাই কিন্তু ভিডিঅ'ত দি পেলাই যে মানুহে চায় সেই কথাটো মই নতুন আছিলোঁ তাৰপিছত তেনেধৰণৰ ভিডিঅ' বনোৱা হোৱা নাই কিন্তু মানে তাৰিখ আছিলে 4 জুন নে কিবা এটা এনেকৈ আছিলে আৰু তেতিয়া মই ৰাভা কবিতা এটা আবৃত্তি কৰি ইউটিউবত আপলোড কৰিছিলোঁ আপলোড কৰি মই পাহৰি গৈছোঁ কিন্তু পিছদিনা যেতিয়া মই তেতিয়া সৰুপথাৰ কলেজতে পঢ়ি আছোঁ সম্ভৱতঃ মই 2nd ছেমিষ্টাৰ বা 1st ছেমিষ্টাৰ বিকম পিছদিনা লগে লগে মানে ইমান স্পীডত বাঢ়িছে মই ভাবিছোঁ কিবা মোবাইলতে প্ৰব্লেম হৈছে নে কিবা এদিনতে 5K ভিউজ পাই গৈছে মানে এৰাতি চেনেলত একো নাই না চেনেলৰ লগো আছে না চেনেলৰ কিবা এটা নাম আছে মোৰ নিজৰ নামটোৱে আছিলে একো নাই হঠাতে তেতিয়াও একো জনা নাছিলোঁ পিছত কিবা কিবি ভিডিঅ' আপলোড কৰিছোঁ কিন্তু ভিউজ তেনেকৈ অহা নাই তাৰপিছতহে বহুতে ক'লে যে প্ৰফেচনেলি দিবলৈ বা কলেজৰ ছাৰহঁতেও কৈছিলে যে তুমি দিব পাৰা বুলি তাৰপিছতো এটা দুটা দিছিলোঁ কিন্তু সিমান চলা নাই পিছত সাগৰ দেখিছা বুলি কবিতা এটা আছে কবিতাটো মোৰ ভাল লাগিছিল তেতিয়া মোৰ একো নাই ইয়াৰফোনত ৰেকৰ্ডিং কৰিছিলোঁ ইয়াৰফোনৰ যিটো মাইক থাকে সেই কবিতাটো আবৃত্তি কৰি দিয়াৰ পিছত কিছুদিনৰ ভিতৰতে 20,000 25,000 যিটো ইতিমধ্যে 1 লাখ পাৰ হৈছে ভিউজ
আৰু মানে তেতিয়া মই অনুভৱ কৰিছিলোঁ যে সেইটো সময়ত মই কলেজত পঢ়ি থাকোঁতেও মই নামবোৰ উল্লেখ নকৰোঁ, কিছুমান কবিতা মানে এনেকৈ পূৰা চিনেমাৰ এক্ট্ৰেছবোৰ লৈ পেলাই ভিডিঅ' ক্লিপ টাইপৰ ৰেকৰ্ডিং কৰা হৈছিলে, গুৱাহাটীত ৰেকৰ্ডিং হৈছিলে, সেইবোৰ উন্মোচন হৈছিলে। তেতিয়া মই ফিল কৰিছোঁ যে এটা কবিতা আপলোড কৰিবৰ কাৰণে মানুহে কিমান কষ্ট কৰিছে, কিন্তু সাধাৰণ মই ইয়াৰফোনত কিন্তু সেইবোৰত ভিউজ অহা নাই, সিমান 20,000 মান আহিছিলে হাইয়েষ্ট। তো তেতিয়া মই অনুভৱ কৰিছোঁ যে যদি মই এটা ইয়েৰফোনত ৰেকৰ্ডিং কৰা ভিডিঅ'টো 1 লাখ ক্ৰছ কৰিব পাৰে, তেতিয়াহ'লে বেলেগ ভিডিঅ' নিশ্চয় পাৰিব। তেতিয়া মই ভালকৈ দিবলৈ চেষ্টা কৰিলোঁ। যদি নমস্কাৰ, প্ৰথমতে মোৰ চিনাকিটো দি ল'ব বিচাৰিছোঁ। মোৰ নাম দীপজ্যোতি গগৈ আৰু মোৰ চেনেলটোৰ নাম হৈছে ট্ৰেভেল উইথ দীপ। ইউটিউবৰ জাৰ্ণি বিষয়েনো কি ক'ম, যেনেকৈ অনিমেষে কৈছিলে, মোৰ অলপ কাহিনীটো ঠিক তেনেকুৱাই। মোৰো চিন্স 2017 প্ৰথমতে ইউটিউব ষ্টাৰ্ট কৰি তেতিয়া মই প্ৰথম ফটোগ্ৰাফী ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া ফটোগ্ৰাফী কৰোঁতে মই ফটোগ্ৰাফীৰ যোনটো মানে বিহাইণ্ড দ্য চিন হয়, কেনেদৰে কি কৰে তাৰ ভিডিঅ' আপলোড কৰিছিলোঁ। তেনেকৈ প্ৰথমটো যেতিয়া মই ভিডিঅ' কৰিছিলোঁ, মই আশা কৰিছিলোঁ প্ৰথমটো ভিডিঅ'তে ভিউজ ল'ব। প্ৰথমটো ভিডিঅ' আছে মোৰ মোটামুটি 2K ভিউজ লৈছিলে। বাট কি ভাবিলোঁ যে ইউটিউবত তেনেকৈ ভিডিঅ' দিয়া কোনো মানে তেনেকুৱা প্লেন নাছিলে, জাষ্ট এনেকৈ এটা ভিডিঅ' দিলোঁ, তাৰপিছত চেনেলটো পৰি থাকিলে। তাৰপিছত ভাবিলোঁ নাই, ফটোগ্ৰাফী মানে কি হয়, ফটোগ্ৰাফীত মানে টাইম দিব নোৱাৰি, কাৰণ ফটোগ্ৰাফী যদি এজ এ ব্লগো যদি আমি কৰিবলৈ যাওঁ, তেতিয়া মানে কি হয় আমাৰ ফটোগ্ৰাফীটো পাছ পৰি যায়। সেইকাৰণে ফটোগ্ৰাফী ভিডিঅ' দিবলৈ বাদ দিলোঁ। তাৰপিছত কি কৰিলোঁ, ফ্ৰী ফায়াৰ কেতিয়া আহিছিলে বাৰু কোনোবা জানেনে? 2018 হয় নহয়? তেনেকুৱা মানে লাগিছে 16-17 ভিতৰত আৰু 16-17 আহিছিলে। তো 2018 মানত মই ফ্ৰী ফায়াৰ ভিডিঅ' দিব ষ্টাৰ্ট কৰিছিলোঁ। তো তেতিয়া কি হৈছিলে, ফ্ৰী ফায়াৰ ভিডিঅ' মানে চেনেলটো মোৰ এটা ফ্ল'ৰ লৈছিলে, কিন্তু গ্ৰ' কৰিছিলে, গ্ৰ' নকৰা নহয়। 3.5K ভিউজ, 4K ভিউজ এনেকুৱা লৈছিলে। তাৰপিছত কি হ'ল, মই গেমিঙো বাদ দিলোঁ। তাৰপিছত কি কৰিলোঁ, ভাবিলোঁ যে নাই নহ'ব, এনেকৈ ধৰণেতো কৰি থাকিলে নহ'ব। তাৰপিছত যোৱা বছৰ শিৱৰাত্ৰিত, এইবছৰ শিৱৰাত্ৰি পালেহি, 18 তাৰিখে শিৱৰাত্ৰি। যোৱা বছৰ কেতিয়া গম নাপাওঁ। তো শিৱৰাত্ৰিত মই প্ৰথমটো ব্লগ দিছোঁ, আৰু এইবছৰ 18 তাৰিখে মোৰ চেনেলৰ এবছৰ হ'ব। যেতিয়া মই প্ৰথমটো ব্লগ দিছোঁ, মোৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা নাছিলে। তেনেকৈ আছিলে, 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা নাছিলে, আৰু বৰ্তমান আজি গৈ 4000 ছাবস্ক্ৰাইবাৰ পাৰ হৈছে। এয়া ডিজিটেল ব্লাছ। মানে মই হিন্দীতে ক'ম আৰু চাউণ্ডটো কমি আছে নি? আছামিছত মানে মোৰ পাৰফেক্ট নহয়, মানে नाज़ारे किस्म को था। तो गाइस कैसे हो आप लोग, सबको मेरी तरफ से। तो आप लोग को क्या बोलूँ, तो सब लोग तो बोला है, तो सब एक ही है। यूट्यूब पे कंटिन्यू करना बहुत ज़रूरत है सबके लिए। तो मैं तो क्या बोलूँ, मुझे भी ज़्यादा पता नहीं है टेक्निकल के बारे में। तो मैं देखता रहता हूँ हमेशा, मनोज दे बोल के यूट्यूबर है मनोज दे, तो उसका वीडियो मैं हर वक्त देखता हूँ, जितना भी व्यूज़ आता है सब देखता हूँ। तो वो बहुत अच्छे से समझाता है, तो हम तो क्या समझे, वो हमारा टीचर जैसा है। अभी सबको बहुत अच्छी तरह से वीडियो देख के उन लोग भी बहुत अच्छा है यार, वीडियो देख के पूरा उन लोग भी अच्छा लगे, ऐसा वीडियो डालना चाहिए। तो पहले नया टाइम पे हम ही देख के, यहाँ बड़े बड़े यूट्यूबर के देख के लोग आता है यूट्यूब पे, तो सब लोग वीडियो डालने के लिए स्टार्ट करता है। उन लोग का कभी वीडियो ना वायरल होके 1K 2K व्यूज पहुँच जाता है। उसके बाद जब वो नेक्स्ट वीडियो डालता है, उधर उन लोग का व्यूज नहीं आता है, तो उन लोग डिमोटिवेट हो जाता है। मेरा एक दोस्त है, तो वो अभी नहीं आया, वो आता तो उसके सामने नहीं बोलता, उसका नाम है मौजिक बेबी। वो वीडियो डाला था, पहले मेरे साथ कंटिन्यू किया था, वो मेरे साथ दीमापुर सिंगापुर कहाँ गया था वीडियो बनाने के लिए। तो वो वीडियो बनाया, तो उसका मैंने एडिट करके दिया था, उसको ज़्यादा नहीं आता है, तो उसको एडिट करके चला दिया था। वो उधर उस वीडियो पे उसका 2K समथिंग ऐसे व्यूज आया सर। 40 কেজি মাংস খোৱা মানুহ। হেল্ল', কিনো ক'ম ৰাইজ, আমাৰ সকলো ইউটিউবাৰসকলে মাজত মই প্ৰথমতে নমস্কাৰ জনাইছোঁ যে মোৰ সপোন এনেকুৱা নাছিলে, মোৰ ইউটিউবৰ হোৱা সপোন আছিলে মোৰ। মই এসময়ত চুলিহে কাটিছিলোঁ। চুলি কাটোতে মোৰ ককাই ল'ৰা আৰু মোৰ ভিনীৰ ল'ৰা, সেইকেইজনে মোক ক'লে যে দাদা আপুনি এটা ইউটিউব খুলি লওক। মানে আকাশে খুলি দিলে, মানে আকাশ যে চৰকাৰী যে, তেখেতে মোৰ চেনেলটো ইউটিউবত গৈ খুলি দিলে। এতিয়া মোৰ ভিউজ হ'ব জানো?
চুলি কাটাটো কোনে চাব তেনেকুৱা মানে মোৰ সপোন মানে ইমান ভাল নাই মানে তেনেকুৱা নকৰোঁ দে তেনেকুৱা সেই কৰোঁ বুলি এটা ভিডিঅ' বনাওঁতে একদিন লাগিছে মোক কেনেকুৱা বক্তব্য দিম কেনেকুৱা কমেণ্ট কিবা কৰিম তেনেকুৱা লাগি গৈছে মোৰ ইণ্ট্ৰ'টো মানে পাহৰি যায় মানে কেনেকুৱা দিব লাগিব নাজানো প্ৰথম না এতিয়া কি হ'ল যে চুলি কাটোতে মই এটা এৰি দিওঁ আজি ঠিক আছে চুলি কাটোতে এৰি দিলোঁ এটা ভিউজ নাই 200-300 ভিউজ তো ভাবিলোঁ মই কি হ'ব নাই নহ'ব নাই আৰু এটা এৰি দিলোঁ তেতিয়া আহিলে 150-200 তেনেকৈ আহিলে হা তাৰপিছত মই কি কৰিলোঁ নাই নহ'ব মই এৰি দিওঁ এইটো কাম নাই তেতিয়া মোক আমাৰ দুলেশ্বৰ দেৱাৰে ক'লে দাদা আপুনিতো বহুত মাংস খাব পাৰে বহুত ভাত খাব পাৰে আপুনি তেতিয়া মোক ক'লে হয় মইতো খাব পাৰোঁ মাংস খুব খাব পাৰোঁ মই সেইটো মুখবাং ভিডিঅ' বুলি কয় আপুনি সেইটোৱে কৰক ক'লে তেতিয়া লগালগ মানে মাংস কিনি আনি মানে ঘৰত ধুমাধুম বইল কৰি একদম মানে সিজে না তেনেকুৱাই বনাই আমাৰ আকাশে মানে তাৰ কেমেৰা চেমেৰা লৈ আহিলে সি দুজনে মোৰ ছাপোৰ্টাৰ আৰু সিহঁতে মোক মানে বনাইছে ইউটিউবৰ চবৰে ফেভৰেট হাত তালি দিয়ক ঠিক তেনেকৈ মই বনালোঁ ভিডিঅ'টো কিন্তু কেমেৰাটো ভাল আছিলে থাম্বনেইলটো ভাল আছিলে মোৰ 1K 2K এনেকৈ যাব ধৰিলে বাহ তেতিয়াতো ভাবিলোঁ মই তেতিয়া মুখবাং ভিডিঅ' বনাই ভাল তেতিয়া মানে সপ্তাহত মই 2টা ভিডিঅ' এৰি দিলোঁ হা গোটেইখিনি ভিডিঅ' মোৰ মানে ভালেই ছাকচেছ হৈ আছে মাজতে মানে এটা ভিডিঅ' মই বেলেগকৈ এৰি দিলোঁ মানে থাম্বনেইলটো অলপ বেয়া হ'ল নেকি মানে ভিউজটো ডাউন হৈ গ'ল বহুত টকা আহিলে মই ভাবিলোঁ নাই তেনেকুৱা কৰাটো নহ'ব আৰু ডাঙৰ মানে মাংসটো আৰু বনাব লাগিব ডাঙৰ মাংস আনি মানে বইল কৰি খাব লাগিব তেতিয়াহে হ'ব আনিলোঁ তেনেকুৱাই আনি কিনে মানে সঁচাকৈ 3K 4K গ'ল বাপৰে বাপ তেনেকুৱাহে বনাব লাগিব ৰাইজক তেনেকুৱাহে বনাই দেখাব লাগিব তো তেনেকৈ আমি তেনেকৈ বনাই এতিয়া বৰ্তমান মই প্ৰায় 3K ওচৰত গ'ল এতিয়া বৰ্তমানলৈকে মই মাজতে মই খেলি মেলি ভিডিঅ' এৰি দিলোঁ ব্লগ বনাই দিলোঁ কিবা কিবি মানে পইচা নাই মাংস কিনিবলৈ পইচা নাই সেতে হা কেতিয়াবা পেণ্ট খুলি যায় মোৰ কেতিয়াবা খং উঠি যায় মানে মাইকীক সদায় গালি খাব লাগে চালা পইচা নাই হা নাই একো এই ব্লাউজ কোনো পইচা নাই সদায় গালি খাব লাগে কি কৰিম এতিয়া মই তো এতিয়া ইমান পইচা পেলা যদি মই এৰি দিওঁ তেতিয়া মোৰ নিজৰ লছ হয় নে নহয় ইয়াৰ পাছতে DKP আছাম অফিচিয়েল তেখেতক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক দুআষাৰমান মন্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ প্ৰথমতে মোৰ চিনাকিটো দি লৈছোঁ মোৰ নাম হ'ল ধৰণী জনছন আৰু মোৰ ইউটিউব চেনেলৰ নাম DKP আছাম অফিচিয়েল কিনো ক'ম আপোনালোকক সকলোৱে ইমান কথা ক'লেই প্ৰথমতে কৈছোঁ মই মোৰ ইউটিউব চেনেলত আপোনালোকে চাব মাত্ৰ 500 600 700 এনেকুৱা মানুহে চায় মই মাজে মাজে বহুত ডিপ্ৰেছ হৈ যাওঁ ইউটিউব এৰি দিম ইউটিউবত ভিডিঅ' নবনাম বনাইনো কি কৰিম ভিউজে নাহে মানুহে নাচায় ছাবস্ক্ৰাইবাৰ এটা ভিডিঅ'ত এটা দুটা তিনিটা এনেকুৱাকৈহে আহে ছাবস্ক্ৰাইবাৰ তাৰপিছত কেতিয়াবা ভাবোঁ জিৰ'ৰ পৰা আৰম্ভ কৰিছিলোঁ জিৰ'ৰ পৰা আৰম্ভ কৰি এতিয়া মোৰ 2.5K হ'বলৈ হৈ আছে ইউটিউবটো কেনেকৈ এৰিম মই মাজে মাজে ডিপ্ৰেছ হৈ যাওঁ ইউটিউবটো এৰো খং উঠি যাওঁ কেতিয়াবা কৈছোঁ নহয় ডিলিট কৰি দিবলৈ মন যায় কিন্তু কেতিয়াবা ডিলিট কৰিব মন যায় আকৌ কেতিয়াবা আকৌ ভালকৈ ভিডিঅ' বনাবলৈ মন যায় সেইটোৱে আপোনালোকৰ মানে ডিপ্ৰেছ নহ'ব কেতিয়াও ভিডিঅ' যদি ভিউজ নাহে ন এটা দুটা মানুহ চালে ভাবিব মোৰ ভিডিঅ'টো এটা দুটা মানুহ হ'লেও চাইছে হয় নাই এটা দুটা মানুহ হ'লেও চাইছে কেতিয়াবা ডিপ্ৰেছ নহ'ব আপোনালোকে ভিডিঅ' বনোৱাত সেইটোৱে আৰু যিমান পাৰে আপোনালোকে আগুৱাই যাব ধুনীয়া ভিডিঅ' বনাই যাব মেইনকৈ এডিটিংটো শিকি ল'ব আপোনালোকে ধুনীয়াকৈ সেয়া মই বেছিকৈ কথা নকওঁ আজি ইমানটোৱে মই বৰ্তমান ৰাখিছোঁ মোৰ কথাটো ধন্যবাদ আপোনাক কেনেকুৱা লাগিছে বহুত ভাল বহুত এক্সাইটেড একদম মানে কি ক'ম আৰু বিশেষকৈ আপোনাৰ কাৰণে কিন্তু আজি মিটাৰখন হৈছে কিন্তু আপোনাকে বহুত ধন্যবাদ আপোনাক আপোনালোকক বহুত আগৰ পৰা আপোনাৰ কাৰণে হৈছে আপুনি যিহেতু ইমান ধুনীয়াকৈ বক্স এৰেঞ্জ কৰি দিছে আৰু আগৰ বাৰু যেনেকৈ এৰেঞ্জ কৰে আপুনি ধুনীয়াকৈ বহুত ধন্যবাদ থেংক ইউ
আৰু এইপিনে আমাৰ উদ্ধৱ ব্লক, এইপিনে ঠাণ্ডা লাগিছে উদ্ধৱ ব্লক কেনেকুৱা লাগিছে তোমাক কোৱা আজি? বহুত ভাল লাগিছে আৰু আগন্তুক দিনলৈ এনেকৈ যেন সকলোৱে মিলিজুলি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে কামনা কৰিলোঁ আৰু চবে সকলোকে ছাপোৰ্ট কৰি আগবাঢ়ি যাব লাগে। তেনেকৈ চবে ইউটিউবাৰবিলাক লগ হৈছোঁ একলগ হৈছোঁ আজি বহুতেই ভাল লাগিছে। তোমাৰ ডি টোটেল ব্লক ডি টোটেল ব্লাষ্ট কেনেকুৱা লাগিছে আজি তোমাক? आज गाइस आज क्या बोले मेरा ये ना पूरा खराब हो रहा है पूरा जो ये टॉन्सिल हुआ क्या? हाँ, पता नहीं ये सब हो रहा है पूरा दर्द होने करे हुए वैसे ज्यादा नहीं हो सकता पूरा माइक से ज्यादा सपोर्ट करो यार अगर आपके पास ना पूरी अच्छा लग रहा है पूरी मजा आ रहा है तो गाइस ये करो और करो ये आपको पूरी तरह से मिलेगा अभी বহুত বহুত ধন্যবাদ। আৰু ফ্ৰেণ্ড এইপিনে বিশেষকৈ আজি বহুত দাদা ভাইটি বহুত আছে ব্লগ বনাই আছে, বহুত দাদা ভাইটিসকল বহুতে আছে। এইপিনে দেখিব পাৰিছে পূৰা নাচি বাগি আছে, চবৰে বহুত ফূৰ্তি কৈছোঁ নহয়। আজি দেখিব পাৰিছে সকলোৱে ভিডিঅ' চিডিঅ' বনাই আছে। আমাৰ মধুজি অফিচিয়েল ইমান ধুনীয়া পৰিৱেশৰ লগত আমি আহি পাই গৈছোঁ। সকলোৱে মিলি জুলি আমি পাতিছোঁ বহুত ভাল লাগিছে। আৰু এইটো 40 কেজি গাহৰি মাংস 2 মাহত খাই দিছে নেকি? 2 মাহত 40 কেজি গাহৰি মাংস আজিলৈকে 40 কিলো মিট খাইছোঁ আজিলৈকে মোৰ কি কাৰণত কষ্ট কৰি গৈ ভিউজ আহিব এদিনলৈ আহিব। চ' ফ্ৰেণ্ড আজি সৰু সুৰা ভিডিঅ' এটা বনালোঁ আৰু সকলোকে লগ পাই বহুতে ভাল লাগিলে। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনাক কমেণ্ট বক্সত জনাব আৰু ইয়াকে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিলে। যদি মই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন টিংকে টিপি দিব। তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথম পাই যাব। টিল দেন টাটা, বি চেফ, বি এ পি, জয় আই অসম।